গাইজ আপোনালোকতো এতিয়া মই গা ধোৱাখিনি দেখাব নোৱাৰোঁ বঢ়িয়াকৈ গা চা ধুই কুৰ্তা চুৰ্তা পিন্ধি লৈ এতিয়া নামাজ পঢ়িব যাবা আৰু নামাজটো নপঢ়িলে গাইজ কিবা ঈদে নালাগে সেইকাৰণে বঢ়িয়াকৈ গা চা ধুই নামাজ পঢ়িব যাই আছোঁ। এতিয়া মোৰ ভয় লাগি আছে ঈদৰ দিনাখনে বাইক দিয়ে নে নেদে। লগতে আৰু এটা ফানি কথা কৈছে আপোনালোকৰ ভিডিঅ'টো খালি চাওক গম পাব। কেনে কৰে ই হাসনা যেটা পালো রে মিয়াও এটা প্রোগ্রামত আহি আমাৰ আলিনি দেখছে না এই সব বাহ ভাঙা দাদা পাৰো বাকি এটা পাৰো যা हेलो गाइस के बर नमस्कार আপোনালোক আছে মুস্তাক ব্লগ চেনেল আৰু দেৰিকৈ হলে আপোনালোকক ঈদ মুবাৰক। মানে আমাৰ যেটো পৰম্পৰা এটা আছিল সৰুৰ পৰা মানে ফুৰিব যাবা কিন্তু ফুৰিব গেল আজি ভিডিঅ' নকৰা নহল। লগতে আজি এটা আৰু বিশেষ প্ৰব্লেম মোৰ লগত ফেচ হৈছে ঈদৰ দিনাখনে গাইজ যাব পালাইলা চাবি না ফাদাৰৰ মোবাইলটো মোৰ লগত আছে এইটো আৰু এতিয়া মই ভাবিছিলোঁ কি বঢ়িয়া কাপোৰ তাত 500 টকা মান মাৰিলে উঠ খাবা আৰু লগত কি হৈছে গম পাইছা না এই যে 500 টকা মাৰছি না চাবি হে এই মাছটো এই চাব কি হৈ আছে মানে বেংকৰ সার্ভিস ডাউন। এটা মই কি কৰিম গাইজ তেল ডিপুত গেছো তেল মারছো মারি এটা পয়সা দিবা কালি পয়সা পাওয়া না আপনার ককাই দিল তাই পয়সাটো দি যদি এইখিনি হলে গেছ মোক তেল ডিপুত তাতে রাখি থৈ দিলা হয়। আৰু বৰ্তমান বলক আৰু বাকীখিনি দেখাই আছো। বৰ্তমান তাক এনেকৈ আছো গা চা ধুই আহো ৰাতিপুৱা ফুৰিব গেলো দেখাই আছো। গাইজ আপোনালোকতো এতিয়া মই গা ধোৱাখিনি দেখাব নোৱাৰোঁ বঢ়িয়াকৈ গা চা ধুই কুৰ্তা চুৰ্তা পিন্ধি লৈ এতিয়া নামাজ পঢ়িব যাবা আৰু নামাজটো নপঢ়িলে গাইজ কিবা ঈদে নালাগে সেইকাৰণে বঢ়িয়াকৈ গা চা ধুই নামাজ পঢ়িব যাই আছোঁ। আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে নে নাজানো মই কৈ দিছোঁ মানে মই টুপি নিপিন্ধাৰ আগৰ ভিডিঅ'টো চাওঁ আৰু টুপি পিন্ধাৰ আগৰ ভিডিঅ' চাওক একদম মুখৰ মানে লুকটোৱে বেলেগ হৈ গৈছে। আৰু এনেদৰে আহি পালোঁ আমাৰ ঈদগাঁও আৰু বৰ্তমান মানুহ বহুত আছিলে গাইছে চাওক এফালে মানুহ বহুত আহি গ'ল। ঈদৰ নামাজ হোৱাৰ পাছত মানে এটা বয়ান দিয়ে আৰু তাতে গেছ এটা বিশেষ কথা কৈ দিছে মানে আমাৰ ল'ৰাবিলাকে বোলে ঈদৰ দিনাখনে বাইকখন তামাম স্পীডত চলায়। এতিয়া মোৰ ভয় লাগি আছে ঈদৰ দিনাখনে বাইক দিয়ে নে নেদে। লগতে আৰু এটা ফানি কথা কৈছে আপোনালোকৰ ভিডিঅ'টো খালি চাওক গম পাব। আপনার অলপ মানি চলে নিজের কারণে গার্জেনের কারণে আপনার লসে দেওয়া হয়। আল্লাহ লা ইউখলিফুল মিআদ رب اجعلني مقيم الصلاة ومن ذريتي ربنا وتقبل دعاء رب اجعلني مقيم الصلاة ومن ذريتي ربنا وتقبل الله تبارك وسلم من حيلا بكلمة الدنيا ربنا النبي رسول الله أصل الله تتقبل الله تقبل صدقة جاري بلايديا الله تتقبل الله مملوك الفيصل رسول الله تقبل نور ملمر قديا روزة من رياض الجنة بلايديا حضور إكرام صلى الله عليه وسلم روزة مبارك الخمر بالتعلق قديا أصل الله يسلم الأكرمين يا رحم الراحمين أصل إلى آخر گزارش منيب الله يا أكرم الأكرمين يا رحم الراحمين تمام الشكر الله أكبر
গাইজ আপোনালোকে এইটো ড্ৰেছটো চালে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। সৰু সৰু মই যাই আছোঁ মাহীহঁতত কিয় যাই আছোঁ এইবাৰ মানে মাহীয়ে প্ৰত্যেকবাৰে মই ইটোত বোলো নাযাওঁৱে সেইকাৰণে মাহীহঁত মই নিজে কৈ দিওঁ। আৰু মানে গাইজ মাহীহঁতৰ জেগা হেৰি একদম পাহাৰীয়া জেগা তেওঁলোক ৰাতি যদি আহা মই প্ৰথম যেতিয়া ইয়াতে আহিছিলোঁ দিনতে খৰিনা হৈছিল ন চ' এতিয়া এই পানী আছে গাইজ এয়া এনেকৈ যায় একদম পাহাৰৰ গালে গালে যায় মাহীহঁতৰ ঘৰ পৰা আপোনালোক দেখি আছোঁ দেই। আৰু এইফালে এন এছ আজিকালি গাইজ বাজাজৰ গাড়ী বেছি চলিছে গাইজ। এইফালে মাহীহঁতত আহিলোঁ কিন্তু এতিয়া কি হৈছে কেছটো এতিয়া মাহী ঘৰত নাই এইফালে সি এইফালে সোমাই আছে বিচনাত আৰু তইফালে বহি মোবাইল চাই আছোঁ কি কৰিম গম পোৱা নাই। কৈছোঁ তাতে ৰখ 10 মিনিট যোৱাৰ পিছত আহি আছে। আপোনালোকে হয়তো জেগাখিনি দেখি পাই গমেই পাইছে এইটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ খাৰখোৱা ছাইডত থকা ৰাস্তাটো আৰু এইপিনে আহি পালোঁ সৰু ভাইটিৰ ঘৰ। সৰু ভাগিন হাই দি হাই দিছোঁ হাই দি কেনে কৰে ই হাসনা যেটা কপালো রে মিয়াও কুকু বাকী অলমষ্ট আমাৰ এতিয়া ঈদ শেষ আৰু এতিয়া বৰ্তমান আমাৰ প্ৰগ্ৰেম আছে আৰু গধূল হ'ল এতিয়া আৰু বৰ্তমান এই চাওক ৰুমতে আহি পালোঁ গাইজ বৰ্তমান এটা চুমুত গাইজ তাহলে এইটো আছে এইটো সোণালী কালাৰ যি দেখছা এইটো সোণালী কালাৰৰ এটা অৰিজিনেল নে ডুপ্লিকেট এইটো তুমি কি বুলি ভাবা হা এইটো যদি কি এইটো এতিয়া অৰিজিনেল নে ডুপ্লিকেট মই নাই বেচিলে তুমি এটা বাইক ল'ব পাৰিবা আৰু আপোনালোকে ভাবক আৰু কমেণ্ট কৰক এইটোৰ দাম কিমান হ'ব পাৰে। এইটো বেছলি বিশাল আৰু আমি এই প্ৰগ্ৰেমত এটা বস্তু আপোনালোকক ভাল বুদ্ধি দিওঁ প্ৰগ্ৰেমত যাই থাকে এক যদি কিডনেপ কৰিব পাৰা এটা নাখে বস্তু মতে থাকে মানে এক উঠাবা দিছে এয়া দুটাৰ ভিতৰত এটা উঠাবি গাইছ 1 লাখ টকা মান পাবি এইটো অৰিজিনেল হা ইয়া আৰু এফালে আছে নেপালী আগৰ গাইছ মূৰত মাৰা এইটো তাৰপিছত এই চুলি যি কিবা দীঘালকৈ যে লগাই লৈ আপোনালোকে মিউজিক ভিডিঅ' লগত দেখা পায় এই দীঘাল চুলিকেইডাল মানে কৈছে আমাৰ ভাষাত এইটো কাণফুলি বুলি কয় আৰু মানে আপোনালোকৰ ভাষাত কি কয় কমেণ্ট কৰি জনাবচোন আৰু এইটো শুনা নে ডুপ্লিকেট ক'ব। আপোনালোকক হয়তো এইবিলাক চিনেমা আৰু চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই চিনাকি মন। তাৰ পাছত আছে শিশু জুবিনদাৰ ভগ্নী জংকী বৰঠাকুৰৰ সোঁৱৰণত বনোৱা চিনেমাখন আৰু এইপিনে আছে জুবিনদাৰ শেষবাৰৰ ভৰিৰ চাপটো। মই গ্ৰুপত কেইটা দিছো প্ৰগ্ৰাম মই গ্ৰুপত কেইটা দিছো এইটো কোৱাচোন পিছে এটা কেইটা বাজিল আমি ইয়াৰ পৰা যদি 8টাতে নোলাও তোমালোকে নাহিলে কোনো ওলাব ইয়াৰ পৰা গৈছো বুলি ক'লে হ'ব নেকি কেইটা বাজিলে এতিয়া সময় একো নাই নেকি চাৰে 8 প্ৰগ্ৰাম দিছে আমি যাই নাপাম এতিয়া যাবা কোন আহিছে হা ইমান দেৰি কিয় তহঁতৰ এখন মাৰ আমি যাব নোৱাৰিম এতিয়া গাইছ এফালে এইখন আৰু এফালে গাড়ী গোটেইখিনি আহি গৈছে
গাইছ এতিয়া মানে মানুহ ক'ত যাব ৰেডি হোৱা নাই, এইফালে বাইক মখা জমা হৈছে, এইফালে আমাৰ বেটাৰী গাড়ী কেইখন জমা হৈছে। মানে ওচৰৰ প্ৰগ্ৰেম কাৰণে গাইছ বেটাৰী গাড়ীত ভাড়া কম, গোটেইকেইখন বেটাৰী গাড়ীয়ে বেছি নাই। আৰু এইফালে গাৰ্জেনবিলাকে গোটেই মাৰুতি লৈ যায়। গাইছ প্ৰগ্ৰাম ক'ত আছে নাজানো, এফালে গাড়ী ৰখছে, এফালে গোটেই গাড়ী ৰখে ৰিচাৰ্জ টকীয়া গোটেইখন। গাইছ প্ৰগ্ৰাম ক'ত আছে নাজানো, গোটেই মখা আহিছিল, এতিয়া এফালে গোটেই গাড়ী মখা ৰৈছে। চাওক এতিয়া মেইন মানুহ আহি পোৱা নাই, বলক এতিয়া গোটেইখিনি আহি পাইছে আমাৰ। চালো বিয়াৰ ভাইবে আহিছে, মজা বিয়াৰ ভাইবে আহিছে। বৰ্তমান আমি এখন পাই গ'লো বাহুত দলং, শাকো নেকি নে দলং গাইছ, এয়া বাহুত দলং আপোনালোকক দেখাই দিছোঁ। এয়া এতিয়া প্ৰগ্ৰেমত আহি আমাৰ আলিনী দেখিছে না, এই চাব বাহ ভাঙা যা পাৰো বাকীকেইটা পাৰো যা। গাইছ অৱস্থা বেয়া হৈ গৈছে। এতিয়া প্ৰগ্ৰেমত গাড়ী গোটেই মখা নিমিছে, এয়া দলং ভাঙা। আপোনাৰ অনুভৱ কেনেকুৱা প্ৰগ্ৰেমত আহি দলং ভাঙা? এয়া যা এতিয়া গোটেই গাৰ্জেনবিলাক আহিছে গাইছ, গোটেইকেইটা দলং ভাঙা। যা ভাঙা লাহে যা। মইনা তই বেয়াকে খোজ দিছা, চুচাই যাবি। এই দাদা তাইক পাৰ কৰি দিয়ে আম্মা, এই আম্মা দুটা নাচবি শকত মানুহ। আম্মা গেলে কমে যাব এগাত, মাৰা যাব নাযা যা আম্মা যা। কি কৈছা দাদা? অঁ বঢ়িয়া। বেটাৰী গাড়ী সোমাইছি ইয়াতে, ভুল জেগা দি লৈ আহিলি। মই যোনপিনে সোমাইছিলো মাথাগুটি ফাই আহিব পাৰিলো। নাই আমি গাড়ীকেইখন ঘূৰি লৈ আহোঁ। যা লৈ আহ গাড়ীখন, নহ'লে ঘূৰে একো নাই, নহ'লে চলি মাৰি পৰিব। বিৰাট ডেঞ্জাৰ জেগা দি লৈ আহিলি। বাকী ষ্টুডেণ্টখিনি আমাক এৰি থৈ গ'ল, ই আছে মোক ৰখি, আমি এতিয়া যাওঁ। মানে কেছটো কেনেকুৱা হৈছে, আমিও যাব পাৰিলোঁ হয়, কিন্তু গোটেই গাৰ্জেনখিনিক আমাক নিয়ে দায়িত্ব, এইফালে চাই গোটেই পুখুৰী চুখুৰী সোমাই যাম। চ' এতিয়া আমি দুয়োটা যাই আছোঁ। বাকী গাইজ জেন প্ৰগ্ৰেম আহিলোঁ, আৰু বৰ্তমান আহি মানে অনুষ্ঠানটো আৰম্ভ হৈছে, আৰু তো আহি আপোনালোকে চাওক বাকীখিনি। আপোনাৰ নাম? মোহিনী মোহন বৰঠাকুৰ, কিন্তু তুমি কপিল বুলি ক'লেই ভাল পাম। তোমাৰ? এলেহি। মই গান্ধীজীৰ দৰে হ'ম, সদায় সত্য পথত ৰম, অহিংস ব্ৰতেৰে জগত জিনিম, সত্য কথাহে কম, মই গান্ধীজীৰ দৰে হ'ম। মই হ'ম কনকলতা, প্ৰাণ বলি দিওঁ, উদ্ধাৰি আনিম দেশৰ স্বাধীনতা। মই হ'ম কনকলতা। দাদা তই কাৰ দৰে হবি নকলি যে? মই বেলেগৰ দৰে নহওঁ দেই, মোৰ পৰিচয় এটাই, মই জুবিন, মোৰ পৰিচয় সদায় মোৰেই। কোন সেইজন? কোন নীলুদা? অ সেইজন আমাৰ ইয়াত তবলা বজাই যে, জুবিন নামৰ ল'ৰাটো। জুবিন বৰঠাকুৰ? অ নহয়, আজিকালি গান লিখে। তাক মাতা আৰু সিৰোতাৰ এই গীতটো তাক গাবলৈ দিয়া। ফুলৰ
প্ৰিয় শ্ৰোতা বন্ধু, মিডিয়াম ৱেভৰ 529.1 মিটাৰত এয়া আকাশবাণী ডিব্ৰুগড়। আজি আপোনালোকলৈ আগবঢ়াইছো উদীয়মান জুবিন বৰঠাকুৰৰ কণ্ঠৰ এটি চিনাকি গীত। এইবাৰ গুৱাহাটী যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী জুবিন কাইলৈ ফিজিক্স আছে নহয়, পাৰিবি নাই? কি কাইলৈ পৰীক্ষা আছে? তই যে পৰীক্ষাৰ আধাতে ওলাই আহিলি, এনেকে কেনেকে হ'ব? চিৰিয়াছ হ, বুজিছ? অলপ চিৰিয়াছ হ। অকল গান গালেই নহ'ব নহয়, ভৱিষ্যতে কি কৰিম বুলি ভাবিছ? গান গাম। গান গাই চলিব পাৰিবি? সেইখিনি আত্মবিশ্বাস তোৰ আছে? পাৰিম। গান মোৰ প্ৰাণ। ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজো, চিৰদিন চিৰন্তন আকাশ চুব খোজো, কিন্তু কিছুমান ভয়ানক শব্দই মোৰ অস্তিত্বক বিলীন কৰি মোক শেষ কৰি জন্ম দিব খোজে কিছুমানক, যাৰ কোনো জন্ম লোৱাৰ অধিকাৰ নাই। তথাপি যুদাৰু মই জন্মগত, আমৰণ মোৰ সংকল্প, অস্তিত্ব অপৰাজিত। মা, বন্দী কিমান আৰু ৰেডিঅ'ত গান গাম? নিজে কিবা এটা কৰিম বুলি ভাবিছো। কি কৰিবিনো? বৰঠাকুৰৰ সলনি গাৰ্ড কৰাৰ দৰে নে? তই মিছাতে কিয় মাত মাতনো? গলি নে? নিজৰ এলবাম এটা কৰিম বুলি ভাবিছো। পইচা অলপ দিব পাৰিবানে? পইচা? তোৰ নামত ফিক্সড ডিপজিট এটা আছে, সেইটোকে ভাঙি দিম। 30,000 মান পাবি। হৈ যাব। চন 1992। অনুৰাধা, 1994, মায়া, 1995, আশা, 1996, জুবিনৰ গান আৰু ৰং, 1997, মুক্তি, 1998, জানমণি, শব্দ আৰু স্নিগ্ধ জোনাক, 1999, মেঘৰ বৰণ, পাখি, ৰামঢালি আৰু সপোন। তেনেদৰে জুবিনৰ সুৰীয়া যাত্ৰাত অন্তৰ্ভুক্ত হৈছিল যন্ত্ৰ, হিয়ামন, মুখা, শিশু, বৰষুণ, ৰুমাল, চিলা, ৰামমন, বাঁহী, চিনাকি মন, নাহৰ, অঞ্জনা আদি অনেক জনপ্ৰিয় এলবাম। মা, মা, উঠা এবাৰ। মা, মা। 2000 চন, জুবিন গাৰ্গৰ প্ৰথম চিনেমা তুমি মোৰ মাথো মোৰ। কাট কাট, এইটো 200 চিন, ভালকৈ কৰ। ঐ যতীন, এই চবটো ভালকৈ দে। ডণ্ট ৱৰি। মিউজিকটো তুমিয়ে কৰিবা। মই পাৰিম জানো ভাইমন্দা? আৰে কিয় নোৱাৰি? এতিয়া তোৰ সমান কোন হৈ আছে? ঠিকেই কৈছো। চোৱা জুবিন, আমি সকলো এতিয়া অসমীয়া চিনেমাক উদ্ধাৰ কৰিব লাগিব, বুজিছা? গতিকে পাৰিবই লাগিব।
আৰু তুমিয়েই পাৰিবা। জুবিন, আৰু এখন কৰিব লাগিব। কি নাম? দাগ। ইয়াৰ পাছতে যেন আৰম্ভ হৈছিল অসমীয়া চিনেমাৰ এক নতুন অধ্যায়। হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, অগ্নিসাক্ষী, দীনবন্ধু, মন যায়, মিছন চাইনা, চিকাৰ, ডাক্তৰ বেজবৰুৱা, কাঞ্চনজংঘা, ভাইমন্দা আদিৰ দৰে বহুতো জনপ্ৰিয় চিনেমা উপহাৰ দিয়া জুবিন গাৰ্গৰ অন্তিমখন চিনেমা আছিল ৰৈ ৰৈ বিনালে। জানকী, জানকী, তোৰ কি হৈছে? জানকী, তই নুঠ কিয়? জানকী, হ'ল বুলি তুমি এনেকৈ থাকিবানে? জংকিও গ'লগৈ, এতিয়া মই কেনেকৈ আগবাঢ়িম? কিয়? মই আছো, আমি আছো। মোৰ কাষত তুমি সদায় থাকিবানে গৰিমা? তেজপুৰত আমাৰ মাজত আহি উপস্থিত হৈছেহি জুবিন গাৰ্গ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। আমি বহু অপেক্ষাৰে ৰৈ থকা মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ নলবাৰীত আহি উপস্থিত হৈছেহি। এয়া মঞ্চত জুবিন গাৰ্গ। নামী উদ্যোগ নগৰী ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ আমাৰ মূল অতিথি, আমাৰ সকলোৰে হিয়াৰ আমঠু সাৰ্থক জুবিন গাৰ্গ। Good morning, Mumbai. Ladies and gentlemen, please welcome the one and only Bollywood super singer, Jubin Garg. আমি মাতিম অনুষ্ঠানৰ বাবে। তো সকলোৱে চিনি পায়, আপোনালোকে সকলোৱে চিনাকি, খুব ভাল পায়, মৰম কৰে। ক'ত আছেনে? ওলাই গ'ল ক'ৰবাত? হা? এই জুবিন গাৰ্গক মাতিব বিচাৰিছোঁ।
এজনে কাম নকৰে মই চকুৰে নেদেখো জুবিন মামা, মোক অলপ সহায় কৰিব নেকি? মেনেজাৰ মেনেজাৰ আমাৰ প্ৰগ্ৰেমৰ পইচা কিমান আছে? গোটেইখিনি দি দে। অৰুণ অৰুণ ইহঁতক খুৱাই বুৱাই পঠিয়াবি। হেল্ল' দিয়ে মোৰ আত্মা, মোৰ কলিজা জুবিন মানে কানুদা। চা কানু, মই এতিয়াও কৈছো আই এম এন আৰ্টিষ্ট, নট এ বিজনেছমেন। য়েছ মাই ডিয়াৰ, তুমি একো চিন্তা নকৰিবা, মেনেজাৰ শৰ্মাই চব চম্ভালি আছে। তুমি গান গোৱা, বাকীখিনি আমাৰ। আচ্ছা কানুদা, ছিংগাপুৰৰ ট্ৰিপটো কেতিয়া হ'ব? ছেপ্টেম্বৰত। মনত ৰাখিবা জুবিন। আপুনি একো চিন্তা নকৰিব, মই যি কওঁ সেইটোৱে হ'ব। জুবিন দা, জুবিন দা, ঐ জুবিন দা, ঐ জুবিন দা, জুবিন, ঐ কি হৈছে তোৰ? ঐ জুবিন দা, ঐ জুবিন, জুবিন দা। বিগ ব্ৰেকিং, আমাৰ সদন নতুন আপডেট পৰিছে। অসমৰ হাৰ্টথ্ৰব, হয় আপোনালোকে ঠিকেই শুনিছে, অসমৰ হাৰ্টথ্ৰব, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই। এটা বিশ্বাস কৰিব নোৱাৰা খবৰ, এটা বিশ্বাস কৰিব নোৱাৰা খবৰ। বিগ ব্ৰেকিং, অসমৰ হাৰ্টথ্ৰব, আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন